ষাঁড়গৰু আৰু ভেকুলী কণ মইনাসকল তোমালোকক পুনৰ স্বাগতম জনাইছো আমাৰ এটি নতুন ভিডিঅ'লৈ। আজি আমি পঢ়িম আৰু শুনিম ষাঁড়গৰু আৰু ভেকুলীৰ সাধু। এখন পিটনিৰ কাষত আছিল এখন বিস্তীৰ্ণ ঘাঁহনি পথাৰ। কোমল লহপহীয়া সেউজীয়া ঘাঁহেৰে তাত যেন এখন দলিচাহে পৰা আছে। এদিন তালৈ অকস্মাতে চৰিবলৈ আহিল এটা ষাঁড়গৰু। এনেও সি দেখাত আছিল ভীমকায়। সেই ঘাঁহবোৰ খাই সি অধিক নুদুকা হৈ পৰিছিল। পিটনিখনৰ দাঁতিতেই আছিল এটা ভেকুলীৰ পৰিয়াল। মাক বাপেক আৰু 10টা ল'ৰা ছোৱালীৰে পৰিয়ালটো বেছ সুখে সন্তোষেৰে বাস কৰি আছিল। ভেকুলীৰ সেইটো পৰিয়ালতে 3টা অঘাইতং পোৱালি আছিল। মাক দেউতাকক গম নিদিয়াকৈ এদিন তিনিও পিটনিখনৰ পৰা ঘাঁহনিখনলৈ জঁপিয়াই আগুৱাই গ'ল। পিছে পাৰলৈ উঠিয়েই সিহঁতি সেই বৃহদাকাৰ জন্তুটো দেখি অতিপাত ভয় খালে আৰু মুহূৰ্ততে উলটি ঘৰ পালেহি। আহিয়েই সিহঁতে দেউতাকক ক'বলৈ ধৰিলে যে দেউতা, আজি আমি ঘাঁহনিখনত ৰাক্ষস এটা দেখি আহিছোঁ। কেনে প্ৰকাণ্ড তাৰ ৰঙচুৱা চকুযোৰ, আৰু তাৰ শিংযোৰকে চাবা নে তাৰ নেজডাল চাবা। ভয়তে আমি পলাই পত্ৰং দিলোঁ। ধেত, ঠাট্টাৰ সুৰত বাপেক ভেকুলাটোৱে ক'লে, সেইটো ৰাক্ষস নহয়, সেইটো এটা ষাঁড়গৰুহে। ময়ো ইচ্ছা কৰিলে তেনে আকাৰ ধাৰণ কৰিব পাৰোঁ। এই বুলি কৈ সি সামান্য বতাহ টানি গাটো ফুলাই লৈ ক'লে, এইবাৰ হৈছেনে? পোৱালীকেইটাই নাই হোৱা বুলি একেলগে চিঞৰি উঠিল। সি গাটো আকৌ অলপকৈ ফুলাই যাবলৈ ধৰিলে। এপাকত বিৰক্ত হৈ তাৰ ডাঙৰ পোৱালিটোৱে কৈ উঠিল, দেউতা, তুমি যিমানেই চেষ্টা নকৰা কিয় তাৰ সমান হ'ব নোৱাৰা। কথাটোত ভেকুলাটোৰ আত্মসন্মানত প্ৰচণ্ড আঘাত। সেইবাবে সি একেলগে ভালেমানখিনি বতাহেৰে পেটটো ফুলাবলৈ যাওঁতে প্ৰচণ্ড এটা শব্দ হ'ল আৰু তাৰ গাটো খণ্ড বিখণ্ড হৈ চৌদিশে ছিটিকি পৰিল। নীতি কথা, আত্মসন্মানৰ মাত্ৰাধিক্যই বিপদ মাতি আনিব পাৰে। কণ মইনাসকল, আজিলৈ ইমানেই। আকৌ লগ পাম এটা নতুন সাধু।